হাই ফ্ৰেণ্ড, ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সাৱধানত আছে আৰু সুস্থ আছে। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা হল ভিডিঅ'। মই বহু দিন ধৰি আপোনালোকৰ শৰ্টছ ভিডিঅ' দি আছোঁ আৰু শৰ্ট ভিডিঅ' আপোনালোকে ভাল পায়ও আছে চাই, কিয়নো আজিকালি সকলোৰে সময়ৰ অভাৱ, তো শৰ্টছ ভিডিঅ' দিলে সকলোৱে ভাল পায় চাবলৈ। কিন্তু মই ভাবিলোঁ আজি এটা অলপ দীঘলকৈ এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ লগত, আৰু বহুদিন কথা পতাও হোৱা নাই। তো আপোনালোকৰ আশে পাশে কোভিড সিচুৱেশ্যন কেনেকুৱা জনাব, মোক মেছেজ কৰি কমেণ্ট কৰি জনাব। আৰু আমাৰ ইয়াতেওতো এতিয়া লকডাউনে চলি আছে মোটামুটি। আৰু কি খবৰ, সকলোৰে ভালে আছে নে নাই কমেণ্ট কৰি জনাব। আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সুস্থ আছে, আৰু আগলৈ সুস্থ থাকিব, ভালে থাকিব, এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মেখেলা চাদৰৰ হল ভিডিঅ'। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো হিট কৰি অল নটিফিকেশ্যনটো অন কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু লগতে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। তো বলক চাই লওঁ। বন্ধুসকল, মোৰ প্ৰথমযোৰ মেখেলা চাদৰ হৈছে এযোৰ হালধীয়া কালাৰৰ মেখেলা চাদৰ, আৰু হালধীয়া কালাৰৰ ওপৰত গোল্ডেন কালাৰ আৰু ৰেড কালাৰৰ থ্ৰেড ৱাৰ্ক কৰা আছে, আৰু এইবোৰ অভেন ৱাৰ্ক হয়। আৰু ইয়াৰ চাদৰখনৰ লগতে ইয়াৰ মেখেলাখনো হালধীয়া কালাৰৰে, আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। আৰু মেখেলাখন বহুত ধুনীয়া হয়, আৰু এনেকুৱা মেখেলা চাদৰ গৰমত পিন্ধিবলৈ ভাল, কিয়নো এইবোৰ পিয়ৰ কটনৰ হয়। আৰু চাদৰখনৰ সেম একে কালাৰৰে, চাদৰখনত এনেকুৱা ফুল দিয়া আছে দুয়োফালে, আৰু ভিতৰত দিয়া আছে আমাৰ আঁচলত লগাবৰ কাৰণে সাইড পট্টি। আৰু বহুত ধুনীয়া কাপোৰযোৰ, বহুত ধুনীয়া। আৰু ইয়াৰ লগতে আছে ইয়াৰ মেচিং ব্লাউজ পিচ, আৰু ব্লাউজ পিচযোৰ হালধীয়া। আৰু ইয়াৰ যিটো বৰ্ডাৰ আছে, বৰ্ডাৰটো এনেকুৱা ধৰণৰ, একেবাৰে খুলি আপোনালোকক দেখুওৱা নাই কাৰণ মোৰ জাপতে অলপমান অসুবিধা হ'ব। তো বহুত ধুনীয়া হয় এইযোৰ কাপোৰ, আৰু গৰমত পিন্ধিবলৈ বহুত ভাল। আৰু এতিয়া দেখাম মোৰ ছেকেণ্ড মেখেলা চাদৰযোৰ। এইযোৰো এযোৰ পিয়ৰ কটনৰ মেখেলা চাদৰ, আৰু বহুত ধুনীয়া, কমফৰ্টেবল। তো প্ৰথমতে দেখাই দিছোঁ ইয়াৰ সাইড পট্টিবোৰ, আৰু লগতে আছে ব্লাউজ পিচ, সেম কালাৰ ব্লাউজ পিচ, আৰু মেখেলাযোৰো সেম কালাৰৰে, পিংক কালাৰৰ। আৰু এইবোৰ হৈছে সাইড পট্টিবোৰ। আৰু এইযোৰ হৈছে আমাৰ মেখেলাযোৰ বহুত ধুনীয়া। ইয়াত ৰয়েল ব্লু কালাৰ আৰু গোল্ডেন কালাৰৰ থ্ৰেড ৱাৰ্ক কৰা আছে, আৰু এইবোৰো অভেন ৱাৰ্ক হয়। বহুত ধুনীয়া হয় এই কাপোৰযোৰো। এনেকুৱা ধৰণৰ ফুলবোৰ এনেকুৱা ধৰণৰ দেখাই দিছোঁ, বহুত ধুনীয়া আৰু পিয়ৰ কটনৰ। আৰু চাদৰটো চাদৰতো এনেকুৱা ফুল কৰা আছে, আৰু গোটেই চাদৰত সৰু সৰু এনেকুৱা বুটি দিয়া আছে। বহুত ধুনীয়া হয় এই কাপোৰযোৰো, আৰু এই কাপোৰযোৰো পিয়ৰ কটনৰ কাপোৰ, আৰু গৰমত পিন্ধিবলৈ বহুত ভাল এনেধৰণৰ কাপোৰ। আৰু এতিয়া দেখাম মোৰ নেক্সট কাপোৰযোৰ, আৰু নেক্সট কাপোৰযোৰ হৈছে এনেকুৱা এযোৰ হালধীয়া কাপোৰ, আৰু ইয়াত মাল্টি কালাৰৰ থ্ৰেডেদি ৱাৰ্ক কৰা আছে। পাৰ্পল কালাৰ, ৰেড কালাৰ, এইটো কি কালাৰ, এইটো ফিৰোজি কালাৰ, পেৰট গ্ৰীণ কালাৰ, ব্লেক কালাৰ, বহুত কালাৰৰ থ্ৰেড ৱাৰ্ক কৰা আছে। আৰু এইটো অভেন ৱাৰ্ক, আৰু মাল্টি কালাৰ থ্ৰেড ইয়াতে ইউজ কৰা হৈছে। আৰু মই জনামতে এই কাপোৰযোৰক পদ্মিনী বুলি কোৱা হয়। আৰু এইযোৰৰ চাদৰ, মেখেলা আৰু ব্লাউজ পিচ সেম কালাৰৰে, আৰু সেম ৱাৰ্ক। এইখন হৈছে চাদৰখনত এনেকুৱা সৰু সৰু বুটি পাই যাম, আৰু এইখন হৈছে মেখেলাযোৰ। আৰু ভিতৰত সাইড পট্টি দিয়া আছে, আৰু ব্লাউজৰ কাপোৰ দিয়া আছে, কিন্তু একেবাৰে খুলি মই নেদেখুৱাওঁ কাৰণ মোৰ অলপ অসুবিধা হ'ব জাপতে। আৰু নেক্সট কাপোৰযোৰ হৈছে এইযোৰো এযোৰ পদ্মিনী, আৰু ইয়াতো মাল্টি কালাৰৰ থ্ৰেড ৱাৰ্ক কৰা আছে। য়েলো কালাৰ, ৰেড কালাৰ, হোৱাইট কালাৰ, ফিৰোজি কালাৰ, পিংক কালাৰ, বহুত কালাৰ ইয়াতে ইউজ কৰা হৈছে। আৰু এইযোৰ কাপোৰো বহুত ধুনীয়া হয়, বহুত ষ্টাইলিছ হয়। এইযোৰ হৈছে মেখেলাখন, আৰু চাদৰখনতো সেম সৰু সৰু ৱাৰ্ক কৰা আছে এনেকুৱা, আৰু দুয়োফালে এনেকুৱা হেভি ফুল দিয়া আছে এনেকুৱা। আৰু ভিতৰত আমি পাই যাম সাইড পট্টি আৰু ব্লাউজ পিচ। বহুত ধুনীয়া, আটাইকেইযোৰ কাপোৰে বহুত ধুনীয়া। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভাল লাগি থাকে তেতিয়াহ'লে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল। তো সকলোৱে ভালে থাকিব, সুস্থ থাকিব। লৈ আহিম আৰু এটা নতুন ভিডিঅ'। আজিৰ কাৰণে এইখিনিতে বিদায় লৈছোঁ। বাই বাই।